হাই ফ্ৰেণ্ডছ, কি খবৰ? সকলোৱে ভালে আছেতো? অৰ্চনা ব্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ ৰেচিপিটো আৰম্ভ কৰিব ওলাইছোঁ। আপোনালোকে নিশ্চয় দেখিছে, এয়া মই পুঠি মাছ লৈছোঁ, সৰু সৰু পুঠি মাছ দেখিছে ন? এয়া সৰু সৰু পুঠি মাছ লৈছোঁ। এই পুঠি মাছখিনি আজি নিউ ষ্টাইলত ফ্ৰাই কৰিম। আপোনালোকে চাগে এনেদৰে ফ্ৰাই কৰি খোৱাই নাছিলে। আজি আহকচোন আপোনালোকক দেখাওঁ নিউ ষ্টাইলটো কেনেকৈ বনাইছোঁ। বলক তেন্তে পাকঘৰৰ বাকী সামগ্ৰীবোৰ আনি লওঁ। আহক ফ্ৰেণ্ডছ। এয়া চাওকচোন ফ্ৰেণ্ডছ, মই মাছখিনি ভালদৰে ধুই বাছি পেলাই অকণমান হালধি সানি থৈ দিছোঁ। নিমখ এতিয়ালৈকে দিয়া নাই দেই ফ্ৰেণ্ডছ। এনেদৰে আপোনালোকেও মাছ ফ্ৰাই কৰি খাবচোন, নিশ্চয় ভালেই পাব, বিৰাট সোৱাদ লাগে। মোক এজন ফ্ৰেণ্ডে শিকাই দিছিলে এনেদৰে খাব লাগিব বুলি। মই খাই কেনে চাইছোঁ, বিৰাটেই ভাল লাগিছে। আপোনালোকেও ভাল পাব। ভিডিঅ'টো স্কিপ নকৰিব দেই ফ্ৰেণ্ডছ। সকলোৱে ধৈৰ্য সহকাৰে ভিডিঅ'টো শেষলৈকে চাব, আৰু শেষত ভিডিঅ'টো ভাল লাগিলে এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। নিসকলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, চেনেলটো যাতে আগুৱাই যায়। আহক বাকী প্ৰচেছখিনি কৰোঁ এতিয়া। ফ্ৰেণ্ডছ, মই মাছখিনিত কি কি ইউজ কৰিম সেইখিনি এতিয়া দেখুৱাই দিওঁ। এয়া চুজি লৈছোঁ অকণমান, আৰু এয়া লৈছোঁ মই জিৰাখিনি মই শুকানে পিহি লৈছোঁ মিক্সিত, আৰু এয়া জলকীয়াৰ গুড়ি। আপোনালোকে কেঁচা জলকীয়াও দিব পাৰে। মোৰ এইখিনি ৰঙা জলকীয়া পিচা আছিলে বাবে মই এইখিনি দিলোঁ। আৰু এয়া জিৰাখিনি ভাজি ল'ব নালাগে, কেঁচা জিৰা অকণমান পিচি ল'ব শুকানে। এতিয়া ইয়াতে এইখিনি দি দিওঁ, আৰু ইয়াতে দিম নিমখ, হালধি আগতে দিয়া আছিলে বাবে মই বেছি হালধি লোৱা নাই, অকণমানেই লৈছোঁ। আৰু এয়া অকণমান নিমখ লৈছোঁ, নিমখ মই দিয়া নাছিলোঁ। এতিয়া নিমখখিনি দি গোটেইখিনি এতিয়া ভালদৰে মিক্সিং কৰিম। চাওকচোন ধুনীয়াকৈ মিক্সিং হৈ গৈছে। এতিয়া এই মাছখিনি দি দিব পৰা হৈছোঁ। এই পুঠি মাছখিনি হালধি সানি থৈছিলোঁ যে সেইখিনি ইয়াতে দি দিলোঁ। এতিয়া এইখিনি ভালদৰে মিক্সিং কৰিব ফ্ৰেণ্ডছ। আৰু এটা কথা মনত ৰাখিব, যদি এই পুঠি মাছ অকণমান ডাঙৰ হয় তেনেহ'লে আপোনালোকে এই পুঠি মাছৰ যে পেটটো আছে ন, এই পেটটোৰ ভিতৰত ইয়াৰে অকণমান মিশ্ৰণ সোমাই দিব। খাই কেনেকুৱা লাগিব জানে? যেন মাছবিলাকত যে কণী থাকে, ঠিক তেনেকুৱাই লাগিব, কণী থকাৰ নিচিনা। মই যেনিবা বেছি সোমাব নোৱাৰিম, কিন্তু যিখিনি পাৰোঁ ভালদৰে মিক্সিং কৰি সোমাই দিম। খাই খুবেই টেষ্টি লাগে ফ্ৰেণ্ডছ। ভিডিঅ'টো ভাল লাগিছে জানো? যদি ভাল লাগিছে লাইক এটা কৰক। এতিয়া আকৌ ভালদৰে মিক্সিং কৰিব লাগিব। চাওকচোন ধুনীয়াকৈ মিক্স হৈ গৈছে ন? এতিয়া আমি ইয়াক ফ্ৰাই কৰিম। এয়া চাওক ফ্ৰেণ্ডছ, তেলখিনি গৰম হৈছে, আৰু এতিয়া মাছখিনি এটা এটাকৈ ফ্ৰাই কৰিম ধুনীয়াকৈ। কম ষ্টিমত ভাজিব ফ্ৰেণ্ডছ। চাওক ফ্ৰেণ্ডছ, ফাইনেল লুক আহি গ'ল। মাছ ভাজি কি ধুনীয়া দেখিছে, ভাল দেখিছেনে? চাওকচোন ধুনীয়া লাগিছে ন? আপোনালোকৰ যদি আজিৰ ৰেচিপিটো ভাল লাগিছে তেনেহ'লে এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইবো কৰি দিব। এনেদৰে ভাজি কেনে খাব দেই ঘৰত, সকলোৱে ভাল পাব। চাওকচোন এক পিচ কেনেকুৱা হৈছে। এয়া চাওক, দেখিছে ন? ইয়াৰ ভিতৰত যিটো মানে চুজিৰ মিশ্ৰণখিনি সোমাইছে ন, খাইলাক কণীৰ নিচিনা খাই ভাল পাব, ইমান ধুনীয়া হয়। ভাল লাগিছে ন ফ্ৰেণ্ডছ? চাওকচোন। তেন্তে আজিলৈ আহোঁ, ৰেচিপিটো আপোনালোকে সকলোৱে বনাই খাব। নেক্সট ৰেচিপিলৈ আকৌ আহিম আপোনালোকৰ মাজলৈ। তেতিয়ালৈ সকলোকে বাই বাই, আৰু সকলোৱে ভালে থাকিব। ৰেচিপিটো বনাই খাব নাপাহৰিব দেই।